নমস্কাৰ মোৰ ইউটিউব চেনেল জ্ঞানজ্যোতি বুকছলৈ আপোনালোকক স্বাগতম। মোৰ ভিডিঅ'বিলাকত আপোনালোকে সকলো ধৰণৰ কিতাপৰ আপডেটবিলাক দি থাকিম। কি কিতাপ আহে, নতুন পাব্লিছ হয়, ৰিলিজ হয়, সব ধৰণৰ কিতাপৰ খবৰবিলাক মোৰ ভিডিঅ'ৰ জৰিয়তে মই দি থাকিম। গতিকে মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আজি আপোনালোকক দেখাম অসম চৰকাৰৰ নতুনকৈ যিটো ভেকেঞ্চিৰ কাৰণে পোষ্ট দিছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে। তাৰ কাৰণে যিবিলাক কিতাপ ওলাইছে তাৰে কেইখনমানৰ বিষয়ে ক'ম। এখন UBP নিয়োগ দৰ্পণ, এইখন হ'ল মাষ্টাৰ গাইড মাল্টিপল চইচ কুৱেশ্যন, এখন নাকৰ, এখন DD পাব্লিকেশ্যনৰ নিয়োগ পৰীক্ষা, এখন নিষ্ঠা প্ৰকাশনৰ নিয়োগ দৰ্পণ, এখন জ্যোতি প্ৰকাশনৰ মাষ্টাৰ গাইড ইংলিছ মিডিয়াম, এখন GBDৰ ইংলিছ এণ্ড অসমীয়া মিডিয়াম, এখন জ্যোতি প্ৰকাশৰ নিয়োগ দৰ্পণ প্ৰভা HDৰ নিয়োগ প্ৰস্তুতি, আৰু এখন নতুনকৈ ওলাইছে অসমীয়াৰ বুক অসমীয়া মিডিয়ামত ফাৰ্ষ্ট পাব্লিছ এইবাৰৰ হয়।